ছাৰ হয় কেনে বিহু কেনে গ'ল আপোনাৰ বিহু ধুনীয়া গ'ল কিন্তু আপুনি বহুত লেট কৰি দিলে লেট মানে কি আৰু বিহুৰ বতৰ জানে আৰু কিমান তাৰমানে মোৰ তাৰমানে এইকেইদিন তাৰমানে মেডিকেলত আহিব পৰা নাছিলো তাৰমানে ধেৰ পেচেণ্ট তাৰমানে মোৰ ঘৰত ঘৰতে চাইছে ভগা মোটা এনেকুৱা বহুত পেচেণ্ট আৰু তাৰমানে ইয়াতো এনেকুৱা বহুত আহিছে মই এতিয়া কণ্ট্ৰল কৰিব পৰা নাই হয় 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 এই মানে সুখ আৰু সুখ চব আৰু মানে সচন্তহে আৰু তাৰমানে আহিছিলে আমাৰ এই চেম্বাৰটোত মানুহ বুলিয়ে নহয় গৰু ছাগলী এনেকে মানে বহুত আহে এতিয়া কাক চিকিৎসা কৰিম মানুহকে কৰিম নে ছাগলীকে কৰিম গৰুকে কৰিম তাৰমানে আকৌ মই তাৰমানে বহুত বিজি হয় নেকি তাৰমানে পিঠা লাৰু বহুত খালো অভাৰ লোডিং হৈ গৈছে মানে মোৰ এই পেট তাৰমানে ইফালে ওলাব লাগে তলফালে ওলাব লাগে মোৰ মুখেৰে ওলাই আছে মানে আপোনাৰো পিছে মেডিকেল যিটো মানে হেৰি অসমীয়া ভাষাত মানে বমি বমি লৈ গিয়া বুলি কয় বমি বমি বাকী ঘৰৰ ফালে ঠিকে আছে বাকী ঘৰৰ ফালে ভাল এই তাৰমানে আমাৰ এই হেৰি এটা ঢুকাল মানে এই বৰদেউতাৰ ল'ৰা এটা বৰদেউতাৰ ল'ৰা হাগি হাগিয়ে মৰি গৈছে মানে তাৰমানে হৈছে আৰু তাৰমানে আৰু পেচেণ্ট কোনোবা আহিছে আহিছিলে কিবা এটা ৰখি আছে এই কিবা হাগা চাগা হ'ব পাৰে তাৰ লৈ আহক যাক তাক ধৰি আনিব হা লাহে 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 অকলে মানে চিকিৎসা বহাই দিয়া তাকো শুই দিয়া জোতা খুলিকে দিয়া তাৰ বা চিধা 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 শুই দিয়া হয় প্ৰব্লেমটো কি আপোনাৰ মানে চাই দিয়কচোন আপুনি কানেক্ট কৰাছো তেওঁক কানেক্ট কৰা এইটো লৈ যোৱা লৈ যোৱা তেওঁ বুকুত দিয়া বুকুত দিয়া এইটো প্ৰব্লেমটো কি মানে অভাৰ গেষ্ট্ৰিক আছে অভাৰ গেষ্ট্ৰিক বিছনাত তাৰমানে হাগি থৈছে মই গম পাইছো তাৰমানে বাছটো মানে এই হেডফোনডালৰ পানেৰে মোৰ বাছটো যায় মানে নাকেদি তাৰমানে মোৰ উৎফুল্লিত হৈছে নাকে হেৰিটো বাছটো পেনত লাগি আছে কিজানি বাছ পাইছো মই চাই লওঁ অপাৰেশ্যন কৰিব লাগিব নেকি চাব আৰু অপাৰেশ্যনটো 7 জুলাই মান হ'ব ন 7 জুলাই কাটিব লাগিব মোৰ আমনে হাগা আছে হাগা বিহু খাই ফেলে লাগিলে হাগা লাগছি নাই পেনতে দি দিয়া পেনতে দি দিয়া নাই কমি গৈছে অ এইটোৱে তাৰমানে অভাৰ লোডিং যে কৈছো যে মই মানে কি তাৰমানে প্ৰব্লেমটো কওক মানে হাগাটো আপোনাৰ তোৰ মুখেৰে ওলা হাগাটো মুখেৰে ওলা এই বিহু খোৱাৰ পৰা মানে মোৰ স্যার এবিটেট কিবা এটা কৰি দিয়ক এনেকুৱা এটা হেৰি হৈ গৈছে হয় অৱস্থাটো ইয়াৰ তাৰমানে বহুত বেয়া তাৰমানে বাইদেউ আপোনাৰ হেৰি কি তাৰমানে লেট্ৰিনটো কেনেকুৱা দুখীয়া মানুহৰ কথা হয় খেকনৰ বেৰা আগত পাছফালে চাদত দি কিবা এটা চলি আছো আৰু দুখীয়া লেট্ৰিন মানে হয় মানে আকৌ হেৰি শৌচটো কেনেকুৱা আপোনাৰ তাকেইতো কৈছা মোৰ লেট্ৰিন একদম বেয়া লেট্ৰিনৰ কথা কৈছে হাগা তাৰমানে হালধীয়া কালাৰৰ যিটো মানে হেৰি পাইডৰ হাঁহি মাংস আছিল খাই দিলো মাৰি দিলো 2 বাৰ খালো মানে আৰু মছলা তেলটো বেছি খাইছে কিজানি তেলটো যাই থাকে পনীয়া চিষ্টেমত একদম মানে কিবা কাপোৰ চাপোৰ দিব লাগে আপুনি মানে মুখত লৈ কুলু কৰিব পাৰিব এনেকুৱা অৱস্থা হৈ গৈছে আৰু মোৰ আপুনি এতিয়া পেট চাফা খালেও আপোনাৰ অৱস্থাটো বহুত নহয় আপুনি মানে মোৰ এনেকুৱা এইটো আপুনি খাব পাৰে 180 টকা দাম পেট চাফা হৰদুক দাফা মানে মোৰ মানে এনেকুৱা হৈছে আপুনি মালটো মুখত লৈ কেনে কুলু কৰিব পাৰিব এনেকুৱা হৈছে ধৰক মোক তাৰমানে এনেকুৱা কৰি দিয়ক যাতে আপুনি মোৰ এই বস্তুটো কামুৰিলেও যাতে ভাঙিব নোৱাৰে সেনেকুৱা কৰি দিয়ক আৰু যায়ে থাকিব লাগে মই মানে কৈছো আৰু এই আৰু আমাৰ পান লাগাটো বাঢ়ি গৈছে পান লাগাটো বাঢ়িছে ন আপুনি সেইবিধ খাই নেকি আপুনি সেইবিধ খাই নেকি ধৰক কলিজা খুলি পৰিছে চাওক অলপ কোবাই দিম কলিজা ওলাই যাবতো এইটো মোৰ পুৰণা বেমাৰ মোৰ হাগাটো চাই দিয়ক হাগাটো মানে একদম পুৰা পনীয়া হৈছেতো আপোনাৰ মোৰ এইটো মানে এতিয়া বেলেগৰ পৰা মানে আপুনি মানে হেৰি লং পেনৰ হেৰি কৰি ল'ব যদি আৰু হয় আৰু মানে ঔষধটো খোৱাৰ পিছত যদি আপুনি যদি পৰিহাৰ নাপৰে মই সিদিনা পলিথিন এটা গাঁঠি ল'ব মই গাঁৱৰ বেয়াখন আছিল আপুনি ঠিক কথা কৈছে সুন্দৰ বেজি এটা দিম ধৰকচোন ইয়াক
বেজি 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 নালগে মোক না বেজি বেজি মোক নালগে বেজি বেজি নালগে মোক বেজি দিব লাগে বেজি মোক নালগে ভৰিত তলত বেজি দিম দেই ভৰিত তলত হাগাটো মানে ভৰিত তলত হেৰি হয় ভৰিত তলত পানীটো পৰে না হৈছে কুল আৰু তাৰমানে ইয়াত তাৰমানে প্ৰব্লেমটো নহয় আৰু হাগাটো মানে কমি যাব অট'মেটিক আৰু হেৰি আছে টেবলেট আছে আপোনাৰ এইফালে চাওক দাদা আপুনিতো মোৰ বয়সতকৈ বহুত ডাঙৰ নাই হয়নে নহয় এই টেবলেট শুনকচোন এই টেবলেট দা আপুনি এনেকে থাকিলে কিন্তু ময়ো কান্দি দিম দেই মোৰো কিন্তু দাদাক লাগি মনত পৰিছে মোৰ মানে এটা দাদা আছিল বিষ খাই মৰি গৈছে তেওঁ মানে সেই গৰু এটা হৰা যোৱাৰ কাৰণে টেবলেটটো শুনকচোন এই টেবলেটটো খাই ল'ব আপুনি লাইফ টাইম আপোনাৰ হাগা নহ'ব পাৰে মানে হ'ব ছাৰ আৰু আপোনাৰ ঔষধ দিব লাগিব টেবলেটটো হয়নে নহয় টেবলেট দিব লাগিব আপোনাক 17 নম্বৰ পাতাটো দিব মোৰ কমাই লাগছি দেখোন হয় মোৰ কমিলে আম পাইছো হয় ভাল লাগছি দেখোন হয় বেজিটো কাম দিছি দাদা আপোনাৰ ঘৰ ক'তনো মোৰ ঘৰ হাতীমাৰা অলপ সহায় কৰি দিব আৰু পইচাটো কমেই লগাই দিব আৰু নিশ্চয় নিশ্চয় বিনামূলীয়া ঔষধ আমাৰ বিনামূলীয়া ঔষধে বেছি পইচা নলওঁ আমি আপোনাৰ পৰা লওঁ মাননি হিচাপত নাই দাদা। 51 টকা এটা ল'ম এটা খাই দিয়ক এটা খাই দিয়ক আপুনি মাননি হিচাপত 51 টকা এটা ল'ম আপুনি টেবলেটটো খাই দিলে চব মানে পইচা দিব নালাগে টেবলেটটো পইচা টেবলেটটো পইচা দিব লাগিব আপুনি 51 টকা এটা টেবলেটৰ দাম কৰে 8 মানকৈ আছে প্লাছ মাইনাছ মই কৈ দিওঁ বাৰু যোগটো কৰি দিওঁ পইচা নাই মোৰ এতিয়া তামোল কেইটা বেছি হ'ব আৰু দাদা আৰু এই ঔষধটো অলপ লৈ যাওক এইটো চেনি জাতীয় বস্তু আপুনি গুড়ি কৰি খাব কলীয়া জাতীয় বস্তু এইটো হ'ব এইটো চাদা টাইপ বস্তু এইটো খাই দিব আপুনি জিটি খাই আপুনি তাৰমানে জনা গৈছে আৰু এইটো হ'ল কমিব লাগিব আৰু এইটো হ'ল গেষ্ট্ৰিক যিটো মানে আপোনাৰ এইটো খালে আৰু কলিজা সুস্থ হৈ থাকিব সবল হৈ থাকিব এতিয়া নাখাওঁ এতিয়া খাব নালাগে যাওঁ মই তেনেহ'লে এইটো লৈ যাওঁ এইটো লৈ যাওক পইচাটো আমাৰ তামোল ঘূৰাইছে নহয় মানে এই বেছি ফেলে লাগিছিল এই বেছি ফেলে দিয়ে এইটো হেৰি এইটো আপুনি এইটো যদি দাঁত ধুইব দাঁত ধুইলে আপোনাৰ হেৰিটো ভাল থাকিব দাঁতটো ভাল আপুনি আৰু 51 টকা মাননিটো কোনদিনা দিব আপুনি মাননি মই এই তামোল কেইটা ঘূৰাইছে আজি গাড়াখান আৰু আপোনাক মই লিষ্টখন দিয়া নাই কিছুমান টেবলেট নিব লাগিবতো আপুনি এই WhatsApp শইকীয়া কৰিব দোকানৰ পৰা লৈ যাব মোৰ নাম ক'ব হা মোৰ যা নামটো তাতে ক'ব। লৈ যাম আৰু। আপোনাৰ হোৱাটছআপ নাম্বাৰটো মোৰ তাতে মই হেৰি কপি কৰি লৈছো এইটো ন গতিকে আৰু আপোনাক আহো আৰু হোৱাটছআপত দি দিম মই এইটো আহো তেনেহ'লে মোতছে মই খাই বিৰাট আপুনি ভাল। মোতছে মই- খাই মই- গেলা গোন্ধাইছে আপোনাৰ মই এতিয়া নাখাওঁ মদটো এতিয়া নাখাওঁ আহোঁতে খাইছো আৰু এইবোৰ যে হেৰি পতঞ্জলিৰ ঔষধ বুজি পাইছে মই খায়ে দিলো নহয়। হয়, আপুনি আৰু পতঞ্জলি ঔষধ পুৰা খাই থাকিব এইটো লৈ যাওঁ নেকি? কাণৰ প্ৰব্লেম নাকৰ প্ৰব্লেম এই ৰ'ব সেনেকে সেনেকে নহয়তো অভদ্ৰামি কিবা নহয়তো। এটা কৈ আছে, এইটো বুজি অভদ্ৰামি কৰিলে মই ছাবস্ক্ৰাইবল নকৰোতো আনছাবস্ক্ৰাইবল কথাবোৰ নকবচোন আপুনি জেনেৰেলি মানুহ আপোনালোক কিবা গতিকে মোৰ খংটো নুঠাবচোন এইটো আছিল ক্ৰোধটো নুঠাব এই ক্ৰোধ উঠিলে নে ডাক্তৰ বাবু যাওঁ আৰু। আপোনাক মই দাঁত চাত মই ভাঙি দিম বুজি পাইছে নে নাই কি ফাল্টু কথা হয় আপুনি দাগ ভাঙি আছে কা এই ৰ'ব বাবুৰিয়া। ৰ'ব কি মোক জানি এই দিয়া? ৰাতি ছাৰক তেনেকে ক'লে কেনেকে হ'ব ছাৰক কেনেকে হ'ব ন কেনেকে হ'ব ন তহঁতে মোক কিয় কৰিছে মাননি হিচাপত মোক সেৱা এটা গাই থৈ যাক আপোনাক ইমান মই ভাল কৰি দিলো আপোনাক মই কিয় খাওঁ আপুনি মোক খাওঁ ভৰিত তলত বেজি দিছে আপুনি মোক নাই, নাই, আপোনাক মই তহঁতৰ লগতো মহা মস্তি সেৱা এটা গাবই লাগিব। অপৰাধৰ বিনাশ